তো হে স্পনৰ সৰবজনৰ ইউটিউব চেনেল বাপি ব্লগত তো আজি কোনো ধৰণৰ ব্লগ নহয় আজি এটা মই আপোনাক ইনফৰমেশ্যন দিছোঁ যেনেকৈ মোৰ দুদিন আগতে মোৰ ইউটিউব চেনেলটো ৰিমুভ কৰি দিয়া আছিলে ইউটিউবে আপোনাৰ ইউটিউবে মোৰ চেনেলটো ৰিমুভ কৰি দিছিলে মোৰ কি কাৰণে ৰিমুভ কৰিছিলে এটা মেইল এটা আহিছিলে আপোনাৰ আৰু মেইলটো আপোনালোকক মই দেখাই আছোঁ মেইলটো আপোনাৰ এনেকুৱা টাইপৰ আহিছিলে দেখাই আছোঁ তো মোবাইলটো শ্ল' হয় আপোনাৰ কম দামী মোবাইল ন দেখাই আছোঁ আপোনাৰ মেইলটো এইটো এই মেইলটো আহিছিলে যে মই আপোনাৰ কিছুমান বোলে অনুপ্ৰেৰণা তাৰপৰা স্কেমৰ অনুসৰণ মানে গাইডলাইন ভাঙি নাই মই কিবা ভিডিঅ' দিছিলোঁ তো গম পোৱা নাছিলোঁ কিয়নো মই সেনেকুৱা ধৰণৰ কোনো ভিডিঅ' দিয়া নাই মই যদি মনত নপৰে হয় এটা আপোনাৰ ভিডিঅ' দিছিলোঁ যিটোকে আপোনাৰ আছিলে মেছৰ ওপৰত আছিলে আপোনাৰ যি মেছৰ পৰা মোৰ 7,50,000 টকা এখন কুপন আহিছিলে চ' সেইটো কুপনৰ ওপৰতে মই ভিডিঅ' এটা বনাইছিলোঁ আৰু আপুনি চাব পাৰে আপোনাৰ আজি মিনিমাম আপোনাৰ 6-7 মাহমান হ'ল চাগে ভিডিঅ'টো দিয়া তো সেইটো ভিডিঅ'ৰ ওপৰতে মই বনাইছিলোঁ আৰু আপোনাৰ সেইটো ভিডিঅ'ৰ ওপৰত দিছিলোঁ যে ৰিয়েল নে ফেক কিয়নো কোনোজনে মিছয় কোনো ধৰণে এনেকুৱা 7,50,000 টকাৰ ফেক হিচাপত দিয়া নাছিলে যে সেইটো হিচাপত মই বনাইছিলোঁ আপোনাৰ তো সেইখিনিকে আপোনাৰ কি কৰাৰ কাৰণে মোৰ চাগে কিটো বন্ধ হৈ গৈছিলে তো আৰু সেয়ে তো সেনেকুৱা ধৰণে ইউটিউবে যদি আমাৰ নিচিনা সৰু সৰু ক্ৰিয়েটৰবোৰ যদি এনেকুৱা যদি কৰে তো কি হ'ব নিজে নাজানো তো ভাবিছোঁ তো সেইখিনিয়ে কিন্তু ভাবিছোঁ নিজকে বেয়া লাগিছিলে কি কাৰণে মোৰ ইউটিউবটো কি হ'ব তো ইমান কষ্ট কৰি 1K 3 বছৰৰ ভিতৰত 3 বছৰ 1K কৰিবৰ কাৰণে কিয়নো মই ইউটিউবত আপুনি গমেই পায় যিহেতুকে মই 3 বছৰ হ'ল 3 বছৰ পিছতহে মোৰ 1K কমপ্লিট হৈছে তো এতিয়া ৱাচ টাইমৰ কাৰণে লাগি আছোঁ আপোনাৰ তো সেইখিনিয়ে আৰু ইয়াৰ লগতে মই জনাব বিচাৰিছোঁ যে মই অতি সোনকালে মোৰ চেনেল এটা গিভৱে কৰিম তো গিভৱেটো কি থাকিব কি নাথাকিব নেক্সট ভিডিঅ'ত আপোনাক গম পাব তো এইখিনিয়ে ইনফৰমেশ্যন দিবলৈ কৈছোঁ কিয়নো আপোনালোকক শ্বেয়াৰ কৰিলোঁ যে সেইকাৰণে মই মানে নিজকে বেয়া লাগি আছিলে যে কি হ'ব কিয়নো তো সেয়ে আৰু অতি সোনকালে এটা নিউ ভিডিঅ'ত আপোনালোকে গম পাব মই গিভৱে কৰিম তো গিভৱেটোত কি থাকিব সেইখিনি গোটেইখিনি আপোনালোকক ইনফৰমেশ্যন দি দিম কি কৰিব লাগিব কি কৰিব নালাগিব তো সেইখিনিয়ে আজিলৈকে তো আশা কৰোঁ এনেকৈ সহায় কৰি যাব আৰু আগলৈকে ভাল ভাল ভিডিঅ' দিব পৰাকৈ আশীৰ্বাদ কৰিব তো আজিলৈ এৰিছোঁ তো যিটো ভিডিঅ'টো চাই ভাল পায় ভাল মানে ভিডিঅ'টো নহয় তো ভাল নহয় তো যিটো ছাবস্ক্ৰাইব যদি কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল ঘণ্টিটো বজাই দিব বেল আইকনটো নতুন ভিডিঅ'বোৰ পাব আপোনালোকে তো এয়া আজি তো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আপোনালোকক আপোনাৰ নেক্সট ভিডিঅ'ত আপোনাৰ গিভৱেৰ লগত তো কেনেকৈ পাব ঠিক আছে আজিলৈ এৰিছোঁ বাই বাই